নমস্কাৰ, কি খবৰ? ভালনে? দেখিছেনে লৈ আহিছোঁ আজি কলডিলৰ ভাজি, মানে দিলা ভাজি, আলু দি অলপ বনাম, তাতে মাছ দিম। চাই থাকক কেনেকৈ বনাওঁ। অলপ তাৰ কাৰণে লৈ লৈছোঁ পিঁয়াজ, আদা, নহৰু, তেজপাত, কেঁচা জলকীয়া আৰু শুকান জলকীয়া। মছলাৰ কাৰণে লৈছোঁ জিৰা, হালধি, নিমখ আৰু অলপমান পাঁচফোৰণ। বেলেগ একো মছলা নিদিওঁ, চাই থাকক। আৰু আমাৰ তেজপাত চব ধুই কৰি থৈয়ে দিয়া থাকে, ধুনীয়াছে টেমাত ভৰাই, গতিকে পটাপট দিবলৈ ভাল হয়। আৰু এয়া হৈছে মই বেঙেনা ভাজিছিলোঁ যিখিনি তেলত, তাতে মই দিছোঁ অলপমান আৰু তেল পকাৰ পাছত, মানে গৰম হোৱাৰ পাছত এইখিনি বস্তু মছলাখিনি দি দিছোঁ। অলপমান গৰম মছলা দিলেও কিছুমানে ভাল লাগে বুলি কয়। মই প্ৰথম বনাইছোঁ, গতিকে সেইবোৰ দিয়া নাই আৰু কেনেকুৱা বা হয়। বনাই চাবচোন কেনেকুৱা পায়। আমাৰ কিন্তু খাই পাছত ভালেই পালে, সেইকাৰণেহে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। পিঁয়াজ গোটেইখিনি বস্তু দি অলপ ভাজি ল'লোঁ। পিঁয়াজখিনি অলপ ভাজ খোৱাৰ পাছতহে তাত আদা আৰু নহৰুখিনি দিলোঁ। আদা নহৰুখিনি কিন্তু বহুত বেছি মিহি কৰা নাই, মাত্ৰ অলপ থেতেলিয়াই লৈছোঁ। আৰু তাতে আদা নহৰুখিনি অলপ ভাজি মই কি কৰোঁ, হালধিখিনি তেলতে দিওঁ যিকোনো বস্তু বনালে। তাৰপিছত সেইখিনি ভাজি লৈ অলপমান মই পানী দি দিওঁ, মানে এটা বেলেগ মছলা পেষ্ট হেন হয়, তেতিয়া অলপ ভাল লাগে বুলি ভাবোঁ আৰু মই। দিবচোন, এনেকৈ ভাল লাগিব। তাৰপিছতে এনেকৈ লৰাই আছোঁ। লৰাই হৈ যোৱাৰ পাছত গোটেই কলডিল আৰু আলুখিনি ধুনীয়াকৈ ইয়াত দি দিলোঁ। দি গোটেইখিনি দি উঠি অলপ নিমখ দি ধুনীয়াকৈ লৰাই থাকিম। এটা কথা জানেনে, এই যে নিমখ হালধি সৰু টেমাত থৈছোঁ, সেইটো আচলতে প্ৰত্যেকজনী ৰান্ধনীৰে অভ্যাস চাগে। বেলেগকৈ এনেকৈ থৈ দিয়ে, তেতিয়া কি হয়, শেষ হ'লে আকৌ উলিয়াবলৈ ভাল হয়। আৰু এয়া দেখিছেনে, এইখন মই পূজাৰ পৰা কিনি আনিছিলোঁ। এনেকৈ এই চাটনিখন বিৰাট ভাল লাগে, গাজৰ, বিলাহী, তাৰপিছত মটৰ, মুঠতে কেঁচা চাটনিখন। কেতিয়াবা এনেকুৱা সৰু বস্তু কিছুমান পূজাৰ পৰা কিনি আনিলে মানে কামত আহে, আৰু বেছি দামো নহয়, 30 টকা দি কিনি আনিছোঁ। এয়া দেখিছে, হৈ আছে মোৰ ভাজিখন। অলপমান সিজাৰ পিছত কমকৈ পানী দি 3বাৰমান এনেকৈ ঢাকন উঠাই পানী দি আৰু অলপ পানীৰে সিজালোঁ। তাৰ পাছতহে ভালকৈ অলপ সৰহকৈ পানী দিছোঁ। আৰু সৰহকৈ পানী দি মাছ আছিল, পিছত চাইছোঁ বেছিকেইটা মাছ নাছিল, মানে আগদিনাৰে মাছটো। তাৰপিছত সেই মাছকেইটাকে দি অলপ দেৰি উতলিবলৈ দিলোঁ। আৰু যিকোনো চব্জিত উতলিলে হেনো বেছি সোৱাদ হয়, সেইকাৰণে ময়ো আচলতে নাজানিছিলোঁ। এতিয়া বনাওঁতে অলপ অভ্যাস হৈছে। এনেকৈ মাছখিনি দি অলপ ঢাকি থৈ দিলোঁ। তাৰপাছত উঠাই পেলাই চালোঁ, ইমান ধুনীয়া হৈছিল খাবলৈ। মই বেছি কলডিল নাখাওঁ, তথাপি ভাল লাগিছিল। চাওকচোন, দেখি ভাল লাগিছে, গোন্ধটো বহুত ধুনীয়া হৈছিল। এদিন আপোনালোকে নিশ্চয় বনাই খাব। হ'ব, আজিৰ ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিছোঁ। নতুন ভিডিঅ'লৈ আকৌ আহিম। শেষত সকলোলৈকে বহুত বেছি মৰম যাচিলোঁ, আৰু বাই বাই।